আমাৰ এটা গুণ নাইনে বাৰু মানুহ এজন জীয়াই থাকোঁতে আমি তেওঁৰ দুখবোৰহে খুচৰি ফুৰোঁ আৰু সেই মানুহজনৰেই মৃত্যুৰ পিছত মূল্য বুজি তেওঁৰ ভাল গুণবোৰ চৰ্চা কৰোঁ। আজিৰ পৰা দুমাহমান আগতে দুজনী ছোৱালী আৰু এজন ল'ৰাৰ মাজত প্ৰেমৰ টানাটানি কেনেকৈ হয় ইমান কষ্ট কৰি ভিডিঅ'টো কৰিলোঁ, কিন্তু হঠাৎ কি হ'ল আমি অসমবাসী ৰাইজে কি হেৰুৱালোঁ আমি সকলোৱে জানো। তথাপি দেৱপদ দাদাই ইমান কষ্ট কৰি গানটো গাইছে, গানৰ ভিডিঅ' বনাইছে, গতিকে আজি পোহৰৰ উৎসৱৰ দিনাখনেই তেওঁ গানটো ৰাইজলৈ বুলি আগবঢ়াই দিছে। গানটোৰ নাম হৈছে পেলাই লোৱা প্ৰেমত। ইউটিউবত পাব, আপোনালোক সকলোৱে চাব বুলি আশা কৰিলোঁ আৰু তেওঁক বহুত বেছি মৰম দিব। আৰু ৰাইজ এতিয়া আমি ধুনীয়াকৈ আহি গ'লোঁ আমাৰ একদম লাষ্ট লোকেশ্যনলৈ আৰু ইফালে ধুনীয়াকৈ ধুনুমাইনা আৰু এইটো আমাৰ লাষ্ট লোকেশ্যন। তাৰপিছত আজিৰ শ্বুটিঙৰ অন্ত পৰিব।